हाय फ्रेंड्स, आज आमार माये रेसिपी एटा बनाबो कि बनाबो चाओचोन बोलक। आमी खाय भाले पाओ, आपनालोके किन्तु भाले पाय ने नापाय बा ट्राई करि चाबोचोन दे। एतिया आमी माय बना भिडिओटोर ओचरले जाओचोन बोलक। ओचरले जाय नि खबर सकलोरे भालने एमपीएस मिक्स चेनेलলৈ स्वागतम জনাইছো। আজি মই আপোনালোকৰ বাবে এটা ভিডিঅ' লৈ আহিছো, এটা ৰেচিপি ভিডিঅ'। সেইটো হৈছে তিয়হৰ লগত বুটৰ চব্জি। আপোনালোকে খাইছে নে বা? খাইছে যদিও এবাৰ ট্ৰাই কৰি চাব মোৰ নিচিনাকৈ। যিসকলে নাই খোৱা সেইসকলেও ট্ৰাই কৰি চাব এবাৰ। তাৰ বাবে লৈছো মই এটা তিয়হ কাটি লৈছো আৰু এটা আলু বইল কৰি লৈছো। আলুটো বুটৰ লগত বইল কৰাৰ কাৰণে কলা হৈছে। বুট বইল কৰি লৈছো আৰু আধা ফাল পিয়াজ লৈছো। অকণমান আদা নহৰু থেতিলাই লৈছো। এখিলা তেজপাত লৈছো, এটা জলকীয়া লৈছো, অকণমান ৰেড চিলি লৈছো, অকণমান কাজিয়া লৈছো। তাৰপিছতে আকৌ অকণমান দালি বইল কৰি লৈছো, দেখিছে নেকি? এতিয়া বলকচোন আমি ৰেচিপিটো বনাই দেখাওঁ। বলকচোন এতিয়া এইখিনি বনাওঁ। এতিয়া তেল গৰম হৈছে, ইয়াতে কালজিৰা অকণমান দি লৈছো। তাৰপাছতে এতিয়া ইয়াতে দিব লাগিব পিঁয়াজখিনি দিব লাগিব। পিঁয়াজখিনি দি অকণমান লৰাই দিব। পিঁয়াজখিনি অকণমান সিজিছে, এতিয়া ইয়াতে আদা নহৰু পেষ্টটো আৰু জলকীয়া আৰু তেজপাতখিলাও দি দিম ইয়াতে। তাৰপিছতে অকণমান লৰাই দিব। আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে। এতিয়া ইয়াতে দি দিব লাগে, আমি বুটখিনি দি দিব লাগিব। বুটখিনি দি অকণমান লৰাই লৰাই ভাজি থাকিব। তাৰপাছতে আমি ইয়াতে দিব লাগিব, লৰাই লৰাই ভাজি থকাৰ পাছতে আমি ইয়াতে দিব লাগিব তিয়হখিনি। তিয়হখিনি দি দিম। তিয়হখিনি দি আকৌ লৰাই লৰাই ভাজি থাকিব অলপ দেৰি। ইয়াত আমি নিমখ দিলোঁ। তাৰপিছতে আকৌ ইয়াতে দিব লাগিব হালধি দিব লাগিব, অকণমান হালধি দিছোঁ। তাৰপিছতে ইয়াতে দিব লাগিব ৰেড চিলি, অকণমান ৰেড চিলি দি দিছোঁ। তাৰপিছত আকৌ লৰাই দিব, এনেকৈ লৰাই দিম। লৰাই দিয়াৰ পিছতে আকৌ ইয়াতে লৰাই দিব অকণমান দেৰি, হালধি নিমখখিনি মিহলাই যোৱাকৈ। তাৰপিছত আমি এখন ঢাকনিখন লগাই অলপ দেৰি সিজিবৰ কাৰণে এৰি দিব লাগিব। অলপ দেৰি পাছত চাইছোঁ, দেখিছেনে? এইখিনি সিজি গৈছে। তাৰপিছত এতিয়া আমি আলুখিনি দি দিব লাগিব। আলুখিনি দি এনেকৈ লৰাই দিব। তাৰপাছতে অকণমান আকৌ সিজিবৰ কাৰণে ঢাকনিখন লগাই এৰি দিব লাগিব। ঢাকনিখন লগাই এৰি দিয়ক। তাৰপিছত লগ পাইছোঁ ৰ'ব। দেখিছেনে? এতিয়া আমি ঢাকনিখন খুলি চাইছোঁ, দেখিছে কেনেকৈ তিয়হৰ পৰা তেল এৰিছে, তিয়হখিনিৰ পৰা। কিন্তু তিয়হখিনি সিজিবলৈ বাকী আছে। এতিয়া অলপমান ইয়াতে গৰম পানী যোগ কৰিব লাগিব, তাৰপিছত সিজি যাব। এই চব্জিটো কিন্তু পুৰিৰ লগতো খাই ভাল লাগে। আপোনালোকে বনাই চাবচোন। আমি দুইটাৰ লগতে খাওঁ। এতিয়া আমি ভাতৰ লগত খাবৰ কাৰণে বনাইছোঁ। গৰম পানী দি দিয়া হৈ গৈছে। এতিয়া আমি ইয়াত ঢাকনিখন লগাই অলপ দেৰি সিজিবৰ কাৰণে এৰি দিব লাগিব। লৰাই দিব অকণমান, তাৰপিছত ঢাকনিখন লগাই দিব। এতিয়া তিয়হখিনি সিজিবৰ কাৰণে এৰি দিব লাগিব। তাৰপিছতে আমাৰ তিয়হ চব্জিটো হ'বগৈ লাহেকৈ। এতিয়া অলপ দেৰি পাছতে চাইছোঁ, দেখিছে নাই? এয়া তিয়হখিনি সিজি গৈছে, দেখিছে নাই? এতিয়া আমি ইয়াতে দালিখিনি দি দিম। বইল কৰি দালিখিনি দি দিছোঁ ইয়াত। তাৰপিছত অকণমান লৰাই দিব। লৰাই দি ঢাকনিখন লগাই দিব অলপ দেৰি সিজিবৰ কাৰণে। তাৰপিছত দেখাই আছোঁ। দেখিছেনে? অলপ দেৰি পাছত চাইছোঁ, দেখিছে কিমান গ্ৰেভি হৈছে? কেনেকুৱা হৈছে বাৰু?
অলপ পাছত দেখাই আছোঁ আৰু বাকী কামখিনি কৰি লওঁ তাৰপিছত একেবাৰে আপোনালোকক পৰিৱেশন কৰি দেখুৱাম আজি মই নকৰোঁ মোৰ ছোৱালীজনীয়ে কৰিব দেই অলপ পাছত এতিয়া চুইচটো অফ কৰি দিছোঁ অলপ পাছত পাই আছোঁ হেল্ল' ফ্ৰেণ্ডছ দেখিছেনে মই এইখিনি বাঢ়ি ল'লোঁ লগতে তাইক ভাতকেইটাও বাঢ়ি দিলোঁ এয়া তাৰ তিয়ঁহৰ চব্জিটো বুটৰ লগত তাৰপিছত অকণমান কেৰেলা ভাজি দিছোঁ আলুৰ লগত তাৰপিছত এয়া তিয়ঁহ আৰু পিঁয়াজ কাটি আৰু বুটৰ লগত চাটনি বনাই দিছোঁ অকণমান আমৰ আচাৰ দিছোঁ এটা সৰু জলকীয়া দিছোঁ খাই চোৱাচোন তুমি এতিয়া খোৱা তোমাক মই 4 ষ্টাৰ দিছোঁ কিয়কি তুমি মোক জ্বলা দিছা হয় নেকি ঠিক আছে দেখিছেনে ভালে লাগিছে বুলি কৈছে আপোনালোকেও খাই চাব একেবাৰ বনাই চাব বনাই লৈ খাব যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব ফ্ৰেণ্ডছ মোৰ মায়ে বনোৱা চব্জিটো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব কিনাৰতে থকা বেল আইকনটো দবাই দিব আৰু মোৰ চেনেলটো যদি নতুন হয় প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব বাই বাই